মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি দ্বাদশ শ্ৰেণীৰ কেইখনমান অসমীয়া বিষয়ৰ ৰচনা, গুৰুত্বপূৰ্ণ ৰচনা তোমালোকৰ আজি মাজলৈ মই লৈ আহিছোঁ। তোমালোকে যদি ভিডিঅ'টিৰ পৰা উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। তোমালোকৰ মই যিহেতু ৰচনাকেইখন মই তোমালোকৰ স্ক্ৰীনত দেখাম। তোমালোকে যদিও এইকেইখন ৰচনা পোৱা নাই, এইকেইখন অতি গুৰুত্বপূৰ্ণ হয়। এইকেইখন তোমালোকে নিজে পঢ়িবা। যদি পোৱা নাই মই দি দিছোঁ, চাই ল'বা এবাৰ। এইখন গুৰুত্বপূৰ্ণ, তোমালোকে ভালদৰে চাবা। তেনেহ'লে আহাচোন সেইকেইখননো কি তাক আমি চাওঁ।